পোনপ্ৰথমে আমি বয়োজ্যেষ্ঠক সেৱা জনাই তেখেতক আমি আমাৰ অসমীয়া বিহুৱনেৰে তেওঁলোকক আমি সম্বৰ্ধনা যাচোঁ আৰু তেখেতৰ চৰণত সেৱা জনাই আমি আশীষ বিচাৰোঁ আমাৰ সমূহ ৰাইজে। ইয়াৰ লগে লগে আমি আমাৰ যিহেতু ৱাটাৰফলখন গাৰোপাৰা কাষতে আছে, তেওঁ আমাৰ সমাজসেৱক বয়োজ্যেষ্ঠ তেখেতকো আমি ফুলাম গামোচাৰে সম্বৰ্ধনা যাচোঁ, যিহেতু আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠ সমাজকৰ্মী। আৰু আমাৰ স্থায়ী গাৰোপাৰা গাঁওবুঢ়া তেখেতকো আমি ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিছোঁ। ৱেলকাম টু জেকেমেক্স ইউটিউব চেনেল। আৰু জেকেমেক্স ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আহিছোঁ আজি খাৰবজাৰ ৱাটাৰফল চাবলৈ, আৰু আজি আমি ৱাটাৰফল উন্মোচন কৰিছোঁ। আজি আমি ৱাটাৰফলখন শুভমুহূৰ্তত কৰাৰ কাৰণে আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ স্থায়ী বাসিন্দাৰ মাননীয় শ্ৰীযুত নিৰঞ্জন ৰাভা ওৰফে অকণ ৰাভা। মাননীয় শ্ৰীযুত নিৰঞ্জন ৰাভাৰ বক্তব্য শুনি আমি নথৈ আনন্দিত হৈছোঁ যে এইটো খাৰবজাত এখন ধুনীয়া এখন ভাল ঠাই আছে বুলি তেওঁ মন্তব্য কৰে। লগতে তেখেতে কয় যে এইটো কেৱল ৱাটাৰফলেই নহয়, এইটো আমি টুৰিষ্ট প্লেচ কৰাৰ কাৰণে আমি হাতত পদক্ষেপ ল'ব লাগিব, আৰু এইটো কৰাৰ কাৰণে আমাৰ কমিটি একমত হৈ থাকিব লাগিব। আৰু তেখেতে কয় যে ইয়াত আৰু ভাল ভাল বহুত প্ৰজেক্ট কৰিব পাৰিম, যিহেতু আমাৰ আগফাল পাছফাল এই যে ব্লেংক মাটি দেখি আছে, ইয়াত আমি বহুত কিবা কিবি কাম কৰিব পাৰিম বুলি তেখেতে আমাক মন্তব্য দিয়ে। আৰু লগতে তেখেতে আশা দিয়ে যে ইয়াত এখন ধুনীয়া মন্দিৰ হ'লে ভাল হ'ব বুলি কয়। আৰু তেখেতক আমাক জনায় যে এইখন কমিটিত তেওঁ নিজেও জড়িত হৈ থাকিব। আৰু আমি নিৰঞ্জন ৰাভাৰ লগতে আমি সকলো মিলি ঠাইবিলাক আমি পৰিদৰ্শন কৰি চালোঁ, ক'ত কি কৰিব পৰা যায়। আজিৰ দিনটোত আমাৰ গাঁৱৰে আই মাতৃসকলে আমাক সহযোগ কৰাৰ বাবে তেওঁলোকক আমি অশেষ অশেষ ধন্যবাদ দিছোঁ। লগতে কিছুমান মানুহে ৱাটাৰফলত গা ধুই আহিও আমাক সহযোগ কৰিছে। বৰ ভাল ঠাই বুলি তেওঁলোকে আমাক মন্তব্য কৰিছে, তাৰ কাৰণে তেওঁলোককো আমি অশেষ অশেষ ধন্যবাদ যাচিছোঁ আমাৰ কমিটিৰ তৰফৰ পৰা। যিটো গছৰ শিপাৰ পৰাই পানী বাগৰি আহে, য'ত নেকি ৱাটাৰফল হৈছে, তাতেই আমি এতিয়া ধূপ জ্বলাবৰ কাৰণে গৈ আছোঁ। যিহেতু আজি আমি ৱাটাৰফল শুভমুহূৰ্ত কৰিছোঁ, গতিকে আপোনালোকে এই ভিডিঅ'টো চাই থাকক। আৰু যিহেতু আমি প্ৰথম কৰি আছোঁ, তাৰ কাৰণে হয়তো আমি সম্পূৰ্ণভাৱে ক্লিয়াৰ কৰিব পৰা নাই, গতিকে আৰু 2-1 দিন যোৱাৰ পিছত আপোনালোকে ইয়াত ভালতকৈ ভাল দেখিবলৈ পাব। যদিহে আপোনালোকে মোৰ চেনেল প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু সৌদশেষত আপোনালোকৰ মৰম পোৱাৰ আশাৰে বাবা।